জানুৱাৰী ৰাইজৰ উদ্যোগত অহা 22 জানুৱাৰীৰ পৰা 29 জানুৱাৰী 7 দিনীয়া কাৰ্যসূচীৰে ভাগৱত মহাযজ্ঞৰ আয়োজন কৰা হৈছে। সেই উদ্দেশ্যে ৰাইজৰ যথাবিহিত উৎসাহ আৰু উদ্যোগ আমি দেখা পাইছোঁ। সকলো ৰাইজে ইয়াত ব্যাপক সঁহাৰি দিছে। গতিকে আমাৰ মেইন যিটো উদ্দেশ্য আগত ৰাখি পেলাই আমি এই ভাগত আয়োজন কৰিছোঁ, দেশত অপায় অমংগল দূৰ কৰা, অশান্তি যিটো মানে এটা বাতাবৰণ দেখা গৈছে সেইটো যাতে নাইকিয়া হয় আৰু বিভিন্ন ব্যাধি যেনে কৰোণাৰ নিচিনা যিটো ব্যাধি, যিটো মানে ভয়াৱহতা, সেইবিলাক যাতে নাইকিয়া হয়। এক বছৰীয়া আমাৰ অশেষ কষ্টৰ প্ৰস্তুতি আমাৰ কৰ্মকৰ্তাৰ আৰু সম মাঘেবাসী ৰাইজৰ অশেষ মানে কষ্টৰ আজি 22 জানুৱাৰীৰ পৰা আজিৰ দিনটোৰ পৰা কলচ যাত্ৰা আৰম্ভ কৰি 7 দিনীয়া কাৰ্যসূচীৰে 29 জানুৱাৰীলৈকে আমাৰ এই পবিত্ৰ অনুষ্ঠানটি ভাগৱত পাঠ আয়োজন কৰা হৈছে। সমূহ ৰাইজক নিমন্ত্ৰণ ইয়াৰে পৰাই আৰু লগতে বৃন্দাবন সদৃশ পৰিৱেশ সৃষ্টি হৈছে। আজি সকলোৰে মুখত ৰাধে ৰাধে ধ্বনি। ৰাইজৰ উদ্যোগত 7 দিনীয়া ভাগৱত পাঠ আয়োজন কৰিছোঁ। আজি কলচ যাত্ৰা আছিলে, হাজাৰ হাজাৰ মানুহৰ সমাৱেশ, সকলোৰে মনত ফূৰ্তিময় আনন্দ পৰিৱেশ। সেয়ে আমি ইয়াৰ পৰা সকলো অসমবাসী ৰাইজক জনাওঁ, আহক ভাগৱত উপভোগ কৰক, চবেই আহক, আমাক সহায় সহযোগ কৰক বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। ৰাধে ৰাধে।